নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৰে ভালে, মোৰো ভালেই। মোৰ এই নতুন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা অসমৰ থলুৱা এটা ৰেচিপি লৈ আহিছোঁ, যিটো হ'ল কণবিলাহীৰে কচুৰ লগত পাতত দিয়া, কল পাতত দিয়া। খাবলৈ বহুত সোৱাদ হয়, বহুতে খাই পাবও পাৰে। মই আজি বনাম আৰু সেইকাৰণে বোলো আপোনালোকেও শ্বেয়াৰ কৰোঁ কেনেধৰণেনো বনালোঁ। ঠিক আছে, তেন্তে বলক দেখাই যাম, ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। কচু থুৰি, কণবিলাহীৰ লগত নহৰু কেইটামান আৰু জলকীয়া কেইটামান, বেলেগ বিশেষ একো লোৱা নাই। এতিয়া এইখিনি দেউতাই ধুনীয়াকৈ বান্ধি কৰি দিছে আৰু হৈ গ'ল। এতিয়া বহাম, মই কুকাৰতে বহাই দিম। টাৱাত নিদিওঁ আৰু টাৱাতো দিব পাৰে আপোনালোকে, কিন্তু অলপ বহুত টাইম লাগে কাৰণে মই কুকাৰতে কম সময়ত হ'বৰ কাৰণে দি দিছোঁ। ইয়াত অলপমান পানী দিম, মই বেছি দিয়া নাই, চাওক এনেই অলপমান দিছোঁ। এই পানীখিনিত অকণমান নিমখ দিম, কুকাৰটো দাগ নধৰিবলৈ। এইটো ইয়াত দিম আৰু এতিয়া এইটো ইয়াত ভৰাই দিম, বহাই দিম। এতিয়া এইটো নতুন যে মই দেখাইছোঁ আৰু টিকেটটো লাগি আছে, কিন্তু ব্যৱহাৰ কৰিলোঁ মই দুবাৰমান। এৰুৱাব পাহৰিয়ে আছোঁ আৰু এৰুৱাই নাই, এতিয়া এৰুৱাই দিম। মই সম্পূৰ্ণ এটা চিটি আহিব দিম। এতিয়া গেছটো অফ কৰি দিম। চিটি আহি গ'ল। কুকাৰটো অলপ টাইম ঠাণ্ডা হ'ব দিম, তাৰপিছত দেখুৱাম আপোনালোকক। এইটো চিটিটো হুইচেলটো খুলি গ'ল। এতিয়া উলিয়াই ল'ম মই। এইটো এতিয়া খুলি ল'ম। এতিয়া কচু সজাব বুলি হয়তো বহুতে ভয়তে নাখাবও পাৰে, কিন্তু তেনেকুৱা একো কথা নাই। কিবা যদি সন্দেহ থাকে, জলকীয়া আৰু বিলাহীৰ পৰিমাণটো অলপ বঢ়াই দিব। টেঙা আৰু জ্বলাটোৱে কচুৰ সজুৱতি ভাৱটো নাইকিয়া কৰি দিয়ে। মই কলপাতখনৰ পৰা আঁতৰাই ল'ম, খানা পিটিকা কৰিবলৈ বহুত অসুবিধা হয় কলপাতখনত। এতিয়া ঠাণ্ডা হ'বলৈ অলপ টাইম ৰাখি দিম। কচুৰ পাতত দিয়াখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া ইয়াত অলপমান নিমখ দিম সোৱাদ অনুসৰি। ইয়াত অলপমান কেঁচা মিঠাতেল দিম। মিঠাতেলটো দিলে খাবলৈ ইমানেই সোৱাদ হয় নহয়। এতিয়া অলপ সানি ল'ম, জলকীয়া কেইটাও অলপ পিটিকি ল'ম। হৈ গ'ল পিটিকা এইখিনি। দেখিয়ে খাওঁ লাগি গৈছে। এইখিনি আপোনালোকে তেল মাৰি আকৌ আঞ্জা কৰিও খাব পাৰে, কিন্তু আঞ্জা কৰি খালে কলপাতৰ যিটো ফ্লেভাৰ হয় সেইটো নাইকিয়া হৈ যায়। পাতত দিয়া খাবলৈ বহুতেই সোৱাদ হয়, আপোনালোকেও ট্ৰাই কৰিব দেই। কচু থুৰি আৰু কণবিলাহী পাতত দিয়া এই ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগতে প্লিজ এই ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেলটো প্ৰেছ কৰিব নাপাহৰিব, যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই যায়। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। বাই বাই।